নমস্কাৰ বন্ধুসকল, বিকাশ ফেক্টৰীলৈ আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ। এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই আপোনালোকক লৈ আহিব বিচাৰিছোঁ ডেকাথলনলৈ। আজাৰাত অৱস্থিত, গুৱাহাটীৰ পৰা প্ৰায় 30 কিলোমিটাৰমান আঁতৰত এইখন ডেকাথলন, আৰু ইয়াত আপুনি বিভিন্ন ধৰণৰ বস্তু পাব। আৰু কি বস্তু পাব এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, গুৱাহাটীৰ পৰা এয়াৰপৰ্টলৈ আহি থকা পথৰ দাঁতিত আজাৰাত আপোনালোকে এই ডেকাথলনখন পাব। এটা সুন্দৰ পৰিৱেশৰ মাজত আছে। বন্ধুসকল, আপুনি কেতিয়াবা কোনোবা ঠাইলৈ ফুৰিবলৈ গ'লে আপোনাৰ প্ৰয়োজন হয় এটা টেণ্ট। 14,999 টকাত এনেধৰণৰ এটা টেণ্ট আপুনি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। এই টেণ্টটোত দুটা চেম্বাৰ আছে, এটা ভিতৰত এটা বাহিৰত, আৰু ভিতৰৰ চেম্বাৰটোত আপুনি শুব পাৰিব আৰু বাহিৰৰ চেম্বাৰটোত আপুনি লগ বন্ধুৰ সৈতে কথা পাতিব পাৰিব। বাস্কেটবলৰ বিভিন্ন ধৰণৰ ষ্টেণ্ড আছে। আৰু এতিয়া মই প্ৰৱেশ কৰিব বিচাৰিছোঁ 8:30 বজাত এই ডেকাথলনত, আৰু এতিয়ালৈ মই প্ৰথম কাষ্টমাৰ। $699 টকাত এইবিলাক ছাতি। প্ৰথম ছাতিৰ পৰা আৰম্ভ কৰিছোঁ। $699 টকাত এই ছাতিবোৰ পোৱা যায়। $229 টকাত এনেধৰণৰ এইবিলাক কি জানো মই বুজি পোৱা নাই। বটল, ধুনীয়া ধুনীয়া বটল 99 টকাত আপুনি লাভ কৰিব। পানীৰ বটল আপুনি চাইকেলৰ ষ্টেণ্ডত লগাই ল'ব পাৰে। 549 টকাত সৰু সৰু ধুনীয়া ধুনীয়া বেগ। এইবিলাক ডাঙৰ ডাঙৰ বেগ দেখুৱাব বিচাৰিছোঁ। 450 টকা। আৰু এইবিলাক হৈছে ডাঙৰ ডাঙৰ বেগ, 999 টকা। বিভিন্ন ধৰণৰ কালাৰফুল আৰু খুব ধুনীয়া মজবুত বেগ। এতিয়া মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ সৰু বৰ বিভিন্ন ধৰণৰ বেগ। 2,299 টকাত এনেধৰণৰ বেগবিলাক আপুনি ইয়াতে ক্ৰয় কৰিব পাৰিব। খুব সুন্দৰ বেগ, কালাৰফুল হয় আৰু লগতে বহুত মজবুত হয়। আৰু বিভিন্ন ধৰণৰ বস্তু আছে। কিছুমান বস্তু মই চিনিয়ে পোৱা নাই, এইটো কি হয়, কি কামত ব্যৱহাৰ হয়। এইবাৰ মই চিনি পোৱা আন এটা বস্তু দেখুৱাব বিচাৰিছোঁ। এইটো এটা হৈছে লক, যিটো আপুনি চাইকেলেই হওক নাইবা বাইকেই হওক সকলোতে ইউজ কৰিব পাৰিব। আপোনাৰ হেলমেটটো বাইকৰ লগত সংযোগ কৰি ৰাখিবলৈ হ'লে আপুনি এইটো লকসমূহ ইউজ কৰিব পাৰিব। এইকেইটা হৈছে সৰু বেল, চাইকেলত আপুনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছতে দেখুৱাব বিচাৰিছোঁ পানী বটল লৈ ফুৰিব পৰা এনেকুৱা। এইবাৰ আমি আহিছোঁ দেখুৱাবলৈ আপোনাক এই জোতা। এইবিলাক ভাল ভাল জোতা আছে, খুব ভাল কোৱালিটিৰ হয়। দাম অৱশ্যে যথেষ্ট বেছি। ভাল মজবুত জোতা ইয়াতো আছে। আৰু জোতাৰ তলত আপুনি ব্যৱহাৰ কৰিব পৰা কিছুমান শ্ব' পেড আপুনি ইয়াত পাব। লগতে গ্ল'ভছবিলাক এনেকৈ ওলোমাই ৰাখিছে। এয়া হৈছে জেকেট, আৰু লগতে এনেকুৱা ধৰণৰ হেলমেটবিলাক, যিবিলাক হেলমেট সাধাৰণতে ৰক ক্লাইম্বাৰসকলে ব্যৱহাৰ কৰে। ইয়াত আছে হাৰ্নেছ পৰ্যন্ত আছে, আৰু ৰছী, এয়া ৰছীও আছে। আৰু ৰক ক্লাইম্বাৰসকলে ব্যৱহাৰ কৰা জোতাও ইয়াত উপলব্ধ। তাৰপিছতে দেখুৱাইছোঁ এইবিলাক হৈছে হেলমেট, যিবিলাক চাইক্লিষ্ট হয় তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰ লগতে ৰেইনকোট। আৰু এতিয়া দেখুৱাব বিচাৰিছোঁ বক্সিং গ্ল'ভছ। 99ত এনেকুৱা ধৰণৰ আপুনি হাত মোজা পাব। লগতে 369ত আপুনি এনেকুৱা ধৰণৰ মেট, আৰু লগতে 399ত এনেকুৱা ধৰণৰ ভাল টাৱেল পাব। লগতে দেখুৱাব বিচাৰিছোঁ এইটো এটা হৈছে শ্লিপিং বেগ। আপুনি ট্ৰেইনত যাত্ৰা কৰোঁতে হওক নাইবা বিভিন্ন ধৰণৰ পাহাৰীয়া ঠাইলৈ গ'লে বা ঠাণ্ডা ঠাইলৈ গ'লে এনেধৰণৰ ঠাণ্ডা দিনত শ্লিপিং বেগৰ প্ৰয়োজন হয়। এইখন দেখুৱাব বিচাৰিছোঁ চকী, খুব সুন্দৰ চকী, আৰামদায়ক চকী, ফল্ডিং চকী।
এইখন চাইকেল এতিয়া মই চাইকেল সেকশনলৈ আহিছোঁ ইয়াত কেইবাখনো বিভিন্ন ৰেটৰ চাইকেল আছে 4000 টকাৰ পৰা আৰম্ভ কৰি 30000 টকা পৰ্যন্ত বিভিন্ন ধৰণৰ চাইকেল ইয়াত উপলব্ধ এইবিলাক জেকেট বহুত জেকেট আছে ইয়াত চাই শেষ কৰিব নোৱাৰিব আপুনি বহুত সময় লাগে ইয়াত গুটি ঘুৰুতে যদিও এই শ্বৰুমটো দুবিঘামান মাটি কভাৰ কৰি আছে তথাপিও বস্তুবিলাক চাবলৈ হ'লে যথেষ্ট সময় লাগে এইবিলাক হৈছে ফুটবল তাৰপিছতে ভলিবল বিলাক হিফালে আছে আৰু এই বুট ফুটবল খেলৰ বুটবিলাক আপুনি বিভিন্ন সাইজৰ ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব মোজা আছে এই টি-শাৰ্ট বিলাক ইয়াত আছে আৰু লগত এইবিলাক ভলিবল বাস্কেটবল এই সকলোবিলাক ইয়াতে সজাই থোৱা আছে আপোনালোকক দেখুৱাব বিচাৰিছো এইবিলাক হৈছে চুৰি অতি প্ৰয়োজনীয় বস্তু আপুনি কৰবালৈ গ'লে এইটো এটা হৈছে বাইনোকুলাৰ তাৰপিছত আকৌ সাইকেল সেকশনলৈ আহিছো কিয়নো মই সাইকেল ভাল পাওঁ ভাল ভাল জেকেট আছে ইয়াত ৰেইনকোট আছে ট্ৰেক সুইট আছে এই সকলোবিলাক আপুনি ক্ৰয় কৰিব পাৰিব কিছুমান বস্তুৰ দাম যথেষ্ট বেছি কিছুমানৰ কম আৰু ম্যাক্সিমাম বস্তু ইয়াৰ বাহিৰৰ পৰা অহা যেন লাগিছে হয় বাহিৰৰ পৰা হয় বন্ধুসকল এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আহিম পৰৱৰ্তী পৰ্যায়ত আৰু এইবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক বিকাশ ফেক্টৰী আৰু আজিলৈ মই এই ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ধন্যবাদ